সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতৰ নেতৃত্বত আমাৰ যিটো বিকশিত ভাৰত তেখেতে লঞ্চ কৰিছে। এইটোৰ জৰিয়তে আমাৰ ভাৰত চৰকাৰৰ যিমান আঁচনি আৰু সা সুবিধাবিলাক আছে সেই আঁচনি আৰু সা সুবিধাৰ বিষয়ে যাতে সকলো ভাৰতবাসীয়ে যাতে গম পায় আৰু এইটোৰ পৰা সকলো যিমান এলিজিবল বেনিফিচিয়াৰিজ আছে তেখেতসকলে যাতে লাভান্বিত হ'ব পাৰে। আৰু এইটোৱেই মেইন উদ্দেশ্য আৰু লক্ষ্য হৈছে যে একদম চবতকৈ দুখীয়া শ্ৰেণীৰ মানুহ যিবিলাক একদম বহুত ভিতৰুৱা অঞ্চলত বসবাস কৰে তেখেতসকলৰ ওচৰতো যাতে সেই আঁচনিখিনি মানে গৈ পায়, সকলো যাতে তেখেত তাৰ পৰা লাভান্বিত হ'ব পাৰে। এইটোৱে হৈছে মেইন লক্ষ্য আৰু উদ্দেশ্য আজিৰ এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ। আৰু লগতে সকলোৱে যাতে আমি এটা সংকল্প ল'ব পাৰোঁ যে যাৰ জৰিয়তে নিজৰ দায়িত্ববিলাক আমি পালন কৰি এই যিটো এটা প্ৰগ্ৰাম লোৱা হৈছে আৰু লগতে এইটোৰ জৰিয়তে যে আমাৰ যিমানখিনি চৰকাৰী সা সুবিধা আৰু আঁচনি আছে গোটেইখিনি যাতে আমি বেনিফিচিয়াৰীসকলক যাতে সকলো দুখীয়া পৰিয়ালৰ তাত ৰাইজৰ তাত যাতে লৈ যাব পাৰোঁ। এইটোৱে মেইন উদ্দেশ্য আৰু লক্ষ্য আছিল। তো গোসাইগাঁও মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত বা তেখেতসকলৰ নেতৃত্বত আজি এইখন প্ৰগ্ৰাম ৰখা হৈছে। মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱ আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱলৈও ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ এই যিটো সপোন চোৱা হৈছে বিকশিত ভাৰতৰ সেইখন মানে পূৰা কৰিবলৈ সম্পূৰ্ণ কৰিবলৈ তেখেতসকলেও উঠি পৰি লাগিছে আৰু বহুত কষ্ট কৰি আছে দিনে ৰাতি যাতে ৰাইজে সকলো ধৰণৰ সুবিধা পাব পাৰে।